নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্লগলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আজি দেওবাৰ, একদম কি বুলি ক'ম আৰু, একো কাম নাইকিয়া বিন্দাছ এটা দিন। সকলোৰে প্ৰিয় হাজবেণ্ড দেখিছে বিচনাতেই আছে, মই দেখুওৱা নাই বাৰু। এইফালে টিভিত গান লগাই আছে আৰু ছোৱালীয়ে একদম পূৰা মস্তি কৰি আছে, নাচি আছে। তাই চাই নাচি আছে, দেখিছে। গানটো বাৰু মই মিউট কৰি দিলোঁ, চাগে কিবা বেলেগ ধৰণৰ লাগিছে, তাই এনেই জঁপিয়াই থকা নিচিনা, কিন্তু তাই নাচি আছিলে তাইৰ ফেভাৰিট গানটোত। তো আজিৰ দিনটোৰ আৰম্ভণি এনেকৈ হ'ল। মোৰ কাম বনখিনি প্ৰায় হৈছেই, মই সোনকালেই উঠিলোঁ। তো আজিতো ঘৰতেই থকা হ'ব, তো এনেকৈ ফূৰ্তি কৰি দিনটো কটাই দিম আৰু। গাবোৰ লাহে লাহে ভাল হৈছে, তাইৰো ভাল হৈছে। তাই আজি ৰাতিপুৱাৰ পৰা খুব ফূৰ্তি নাচি আছে আৰু দেউতাক বিচনাৰ পৰা উঠাই নাই, দেখিছে। লেতেৰা হৈ আছে কাৰণে মই সেইফালে দেখুওৱা নাই বাৰু। আৰু দিনটো তাই আজি কি কি কাণ্ড কৰে দেখি থাকিব। এ কি কৰিছা? এইবিলাক কি কৰিলা? হা, কাপোৰবিলাক কি কৰি পেলালা? কি হ'ল? কি কৰিছা? কি কৰিছা? কি কৰিছা? এইবিলাক কি কৰিলা? কাপোৰবিলাক ভালকে ভৰাই থোৱা, ইটোত ভৰাই থোৱা ভালকে, যা। তো এয়া আমি খাই বৈ ৰেডি, আৰু তাই কিবা কিবি মুখেৰে বকি আছে। মই বহি আছোঁ বিচনাত আৰু হাজবেণ্ড এইফালে চকীত বহি মোবাইল টিপাত ব্যস্ত। আৰু আমি এতিয়া চিনেমা এখন চাব ওলাইছোঁ, কিন্তু কিমান দূৰ শেষ কৰিব পাৰোঁ নাজানো, কাৰণ তাই একদম অৱস্থা বেয়া কৰি আছে। পপকৰ্নৰ পেকেট এটা আছিল, তাইও খাই আছে, আমিও খাই আছোঁ। আৰু এনেকৈ সময়খিনি গৈ আছে। ভাত বনোৱা নাই, ভাত আজি একেবাৰে চমু হ'ব, মই ইমান দৌৰা কৰি থকা নাই। আৰু এয়া দেখিছে, কাপোৰৰ গতি অৱস্থা বেয়া কৰি পেলালে। তাই দুইটা বাস্কেট তাই খেলি মেলি কি কৰিছে আৰু। তো কাম বন কৰি হৈছেহি, আৰু এতিয়া দুপৰীয়া ভাত বনাই আছোঁ। আজি দুপৰীয়াৰ ভাতত বিশেষ একো নাই বাৰু, ভাত বনাইছোঁ আৰু মাংস কালি আনিছিলে, বনাইছিলোঁ। তো মাংস আছেই, মাংস আৰু ভাত হৈ যাব। ছোৱালী গা পা ধুৱাই আজৰি হৈ গ'লোঁ, আৰু ভাতটো হ'লেই হৈ যাব। তো এইটো হৈছে ছোৱালীৰ মাংস, আৰু এইফালে ভাত হৈ আছে, আৰু এইটো হৈছে মাংসটো মই ভালদৰে উতলাম। কালি খাচী মাংস আনিছিলোঁ, তো এইখিনি ভালদৰে উতলাই দিম আৰু ভাতটো হ'লেই হৈ যাব। তো এইখিনিত মই ভাত বাঢ়িবলৈ লৈছোঁ। চব কৰি আজৰি হৈ গ'ল, ছোৱালী গা পা ধুৱাই আজৰি কৰিলোঁ, আৰু ভাতকেইটা বাঢ়িব লৈছোঁ, কাৰণ তাইক খুৱাব হৈ গ'ল। আৰু ময়ো যিহেতু 8:30 মানতে ব্ৰেকফাষ্ট কৰোঁ, তো এতিয়া ভাত খাব হৈয়ে গৈছে, ভোক লাগিছে। কিন্তু হাজবেণ্ডে নাখাওঁ বুলি কোৱাৰ কাৰণে তেওঁলৈ বাঢ়ি ঢাকি থৈছোঁ, আৰু আমাৰ কাৰণে বাঢ়ি লৈছোঁ। বেছি কাম নাই আজি, কাৰণ মানে বনোৱাটো বেছি নাথাকিলে কামবোৰো কমি যায়। তো ভালো লাগিছে, কাৰণ অসুখৰ পৰা উঠি বহুত কাম কৰিবলৈও মন নাযায়। পটাপট হৈ গ'লে অকণমান আৰাম কৰিবলৈ দিন এটা পাওঁ, কাৰণ সোমবাৰৰ পৰা আকৌ অহা যোৱা দৌৰা দৌৰি কাম আৰম্ভ হৈয়ে যায়। তো দেওবাৰ দিনটো অকণমান আজৰি পালে ভাল লাগে, কিন্তু ল'ৰা ছোৱালী থাকিলেতো আৰু সম্ভৱ নহয়। তাৰ মাজতে কামবোৰ অলপ কম হৈছে, তো ভাল লাগিছে। সোনকালে খুৱাই বুৱাই তাক অকণমান শুৱাব লাগিব, আৰু লগ পাম ভাতকেইটা খাই কৰি লৈ।
তো একেবাৰে শেষ কৰি দিছোঁ যিকণ আছে, কাৰণ কালিৰে মাংস যেন তেন দুইজনলৈ ধুনীয়াকৈ হৈ গৈছে। তো এয়া হৈছে, এইখন হৈছে মোৰ থালি, মোৰ আৰু ছোৱালীৰ, এইখন হৈছে ছোৱালীৰ, আৰু দেউতাকৰ দেউতাকৰ। দেউতাকৰখন মই এতিয়া ঢাকিয়ে থ'ম, অকণমান লাহেকৈ খাম বুলি কৈছে। ঢাকি থ'ম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু কি কৰি আছে? আজি দেওবাৰ, সকলোৰে বন্ধ দিন। ৰাতিপুৱাৰ পৰা কাম বন টাইম পাছ চব চলি আছে, তো কথা পাতিবলৈ সময়ো পোৱা নাই। আৰু এতিয়া বাজিছে 2টা। আমি খাই বৈ আজৰি হ'লোঁ, আৰু ভাবিছোঁ ছোৱালীক অকণমান খুৱাওঁগৈ। তাৰ আগতে বোলো আপোনালোকক মাত এষাৰ দি থৈ যাওঁ। আৰু সেয়া তাই আহি বাহিৰত উৎপাত দৌৰি ফুৰিছে বাহিৰত আহি পেলাই। 2টা বাজিছে এতিয়া। তো ঘৰত থাকিবলৈ পালে তাইও একদম ক'ব নোৱাৰা হৈ যায়। তো খেলা ধূলা দৌৰা দৌৰি কি ক'ত কৰি ফুৰিছে ঠিক নাই। তো এতিয়া অকণমান তাইক খুৱাই লওঁগৈ, নহ'লে শান্তি নাপাওঁ আৰু অকণমানো। তো আজি ঘৰতেই আছোঁ, ভাল লাগিছে থাকি বহুত দিনৰ মূৰত, আৰু আজি বহুতখিনি গাটোও ভাল লাগিছে। তো ভালেই লাগিছে, আজি বতাহটোও কম। তো আবেলি চাওঁ অকণমান ক'ৰবাত ওলাই যাব পাৰোঁ নেকি। ঠিক আছে, তো আকৌ লগ পাই আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল। তো কালি ভিডিঅ' কৰা নহ'লেই, আধাতে ৰৈ গ'ল, আৰু পিছত একোৱে কৰিব নোৱাৰিলোঁ, ক'তো যোৱাও নহ'ল। কিন্তু আজি নেক্সট ডে মই আজি এটা ৰেচিপি দিব ওলাইছোঁ আপোনালোকক। তো ওটছৰ এটা ৰেচিপি আপোনালোকলৈ দিম। তো আহকচোন ৰেচিপিটো চাওঁ, আৰু এইটো ৰেচিপিটো দিয়াৰ পাছতে ব্লগটো শেষ কৰিম, কাৰণ কালি আধৰুৱা হৈ গৈছিলে। আজি সোমবাৰ, চ' আহকচোন চাই লওঁ। তো এনেকৈ গুড়া কৰি ৰাখিব লাগিব, আৰু এয়া মই একেলগে গুড়া কৰি ৰখাখিনি দেখুৱাই দিছোঁ। ইয়াৰ পৰা মই 3 চামুচ ল'ম এটা বাতিত। তো ইয়াৰে ৰুটিও বনাই খাব পৰা যায়, পৰঠা বনাই খাই যাব পৰা যায়, বহুত ৰেচিপি বনাব পৰা যায়। আৰু যেতিয়া মই বনাম আপোনালোকক দেখুৱাই যাম। আৰু এইটো ৱেইট লছৰ কাৰণে বহুতেই ভাল, কাৰণ ওটছটোত কোনো ফেটছ জাতীয় বস্তু নাথাকে, কাৰ্বহাইড্ৰেট নাথাকে। তো এইটো খুবেই ভাল। ইয়াৰে মই 3 চামুচ লৈছোঁ, আৰু আজি মই পানী পিঠাৰ নিচিনাকৈ বনাম এইটো। আৰু ইয়াতে আপুনি যি পাচলিয়ে দিব বিচাৰে চব দিব পৰা যায়। সদায় মিঠাটো খাই আমনি লাগিলে এনেদৰে বনাই খাব পৰা যায়। মই মাত্ৰ 2খনৰ কাৰণে বনাইছোঁ, তো একদম কম কোৱান্টিটিত বনোৱা হৈছে। ইয়াতে অকণ কবি দিছোঁ, জলকীয়া এটা দিছোঁ, পিঁয়াজ দিছোঁ, আৰু গাজৰ অকণমান দিছোঁ, আৰু নিমখ অকণমান দি পানী দি গুলি অলপ সময় ঢাকি ৰাখি দিম, কাৰণ এইটো বস্তুটো ফুলি যায় অলপ সময়ৰ পিছত, তো সৰহ হৈ যায়। গতিকে ধুনীয়াকৈ ফেটি এইটো ঢাকি ৰাখি পেলাই অলপ টাইম মই থৈ দিম, বা লগতো বনাব পৰা যায়, কিন্তু অকণমান থৈ দিলে ফুলি যায়, বস্তুটো খাই ভাল লাগে, আৰু ইমান ছফ্ট হয়। আপুনি সৰু ল'ৰা ছোৱালীকো যদি খুৱাওঁ বুলি ভাবে, সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰিব, কাৰণ সদায়তো মিঠা খাই আমনি লাগে ন। গতিকে এনেদৰে বনালে খাই ভাল লাগে। তো এতিয়া মই পানী অকণমান দি ইয়াক ফেটি ৰাখি দিম, আৰু ঢাকি থৈ দিম। তো এতিয়া মই ৰাতিপুৱাৰ খোৱা বোৱাবিলাক বনাই আছিলোঁ, তাৰ মাজতে ভাবিলোঁ ৰেচিপিটো বনাওঁতেই আপোনালোককো দি দিওঁ। আৰু কালি ব্লগটো আধৰুৱা হোৱাৰ কাৰণে ভাবিলোঁ আজি ৰেচিপিটোৰ সৈতে দি ইমানতে শেষ কৰি দিওঁ ব্লগটো। তো পানী জোখমতে দিব, নিজৰ আন্দাজমতে, বেছি পনীয়া কৰি নেপেলাব। অলপ ডাঠ হৈ থাকিলেহে এইটো খাবলৈ ভাল হয়, আৰু বনাবলৈও সুবিধা হয়। যদি পানী পিঠাৰ নিচিনা বেছি পনীয়া কৰি পেলোৱা যায়, তেতিয়াহ'লে বনাবলৈ অলপ অসুবিধা পাব, কাৰণ লুটি নাখাব, তাৰমানে হাতাখনেৰে লুটিয়াওঁতে বহুত কষ্ট হ'ব। তো এইটো অকণ ডাঠকেই দিব লাগিব। সেইটো মই ঢাকি ৰাখি দিলোঁ, আৰু এয়া চাওক প্ৰায় 10 মিনিটমানৰ পাছত এইখিনি ফুলি পূৰা ডাঠ হৈ গৈছে, আৰু ইয়াৰে 2খন পিঠা ধুনীয়াকৈ হৈ যাব। তো আকৌ এবাৰ মই লৰাই দিছোঁ, আৰু সেইফালে মই টাৱাখন গৰম কৰিয়ে ৰাখিছোঁ, আৰু অকণমান মই গাই ঘিউ দিছোঁ, তেল ব্যৱহাৰ কৰা নাই। গাই ঘিউ একদম অকণমান জাষ্ট ব্ৰাছডালেৰে আপুনি অকণমান লগাই ল'ব, বা তেল দিওঁ বুলি ভাবিলে তেলো দিব পাৰে।
একদম অকণমান দেখিছে নহয়, লাগাই নাই মানে, খালি অকণমান পিছল হ'বৰ কাৰণেহে মই তেলখিনি দিছোঁ, ঘিউখিনি দিছোঁ দেই, চৰি। তো এতিয়া দুখন ইয়াৰে ধুনীয়াকৈ হৈ যাব। তো এনেকৈ বনাই খাই চাব পাৰে, খুব ভাল লাগে। আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটোৰ কাৰণে এইটো খুবেই উপকাৰী বুলিয়ে ভাবোঁ, কাৰণ এইটো ধুনীয়াকৈ খাব পৰা যায় আৰু খায়ো টেষ্ট লাগে, সকলোৱে খাব পাৰিব। তো মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, চাহ একাপ কৰি লৈছোঁ, খুব পাতলকৈ 2খন পিঠা লৈছোঁ আৰু ভাজি, আৰু লগতে তিতা কেৰেলা সিজাই পিটিকা কৰিছোঁ। এইটো মোৰ ফেভাৰেট হয়, মই খুব ভাল পাওঁ খাই। আৰু মিঠা নিদিয়া চাহ একাপ লৈছোঁ। তো এইখিনিয়ে আছিলে আজিলৈ ইমানতে সামৰিছোঁ ব্লগটো। আশা কৰিলোঁ ভিডিঅ'টো ভাল পাব বুলি আপোনালোকে। আৰু প্লিজ, যদি ভাল লাগিছে আপোনালোকৰ, তো প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব, কমেণ্ট কৰিলে ভাল লাগিব। তো জনাব, ভুল শুদ্ধ যি হৈছে সকলোখিনি ক'লে ভাল লাগিব। তো আজিলৈ বিদায় লৈছোঁ, বাই।